বিশ্ববিদ্যালয়সমূহত কিছুমান ডিপাৰ্টমেণ্ট খোলা হয় এটা এক্সাম্পল দিলো বায়োটেকনলজি ডিপাৰ্টমেণ্ট খোলা হ'ল বায়োটেকনলজি ডিপাৰ্টমেণ্ট আমি কিয় খুলিলো যাতে অসমত বায়োটেকনলজিৰ এটা বিপ্লৱ আৰম্ভ হয় বায়োটেকনলজিৰ এটা বিকাশ হয় কেইদিনমান পিছত তেজপুৰ বিশ্ববিদ্যালয় হয় গুৱাহাটী বিশ্ববিদ্যালয় হওক ছাত্ৰ ছাত্ৰীসকল মোক লগ কৰিব আহে আই কয় স্যাৰ বায়োটেকনলজিৰ পোষ্ট নাই পোষ্ট মানে পোষ্ট কিয় লাগে বোলে নহয় স্যাৰ চাকৰিটো নহব যদি পোষ্ট নাই আমি ডিপাৰ্টমেণ্টটো খুলিছিলো শিক্ষকৰ পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে নহয় কাৰণ তাৰ আপোনালোকে যদি চাই ইউনিভাৰ্চিটিত এটা ডিপাৰ্টমেণ্ট খোলাৰ কাৰণে সেই ল'ৰা ছোৱালীক চাকৰি দিবৰ কাৰণে এতিয়া আমি কলেজত পোষ্ট ক্ৰিয়েট কৰিব লাগিব কলেজত যিমান ষ্টুডেণ্ট এতিয়া জন্ম হ'ব কলেজৰ ল'ৰা ছোৱালীক চাকৰি দিবৰ কাৰণে আমি স্কুলত পোষ্ট খুলিব লাগিব আৰু স্কুলত যিমান ল'ৰা ছোৱালীৰ সৃষ্টি হ'ব তাক চাকৰি দিবৰ কাৰণে আমি এলপি স্কুলত পোষ্ট খুলিব লাগিব তানে এটা যি কাম আমি আৰম্ভ কৰিলো সেই কামে অসমখনক কিমান দুখীয়া কৰি লৈ যাব তাত নিবনুৱা সৃষ্টি হ'ব